নিজ লাইফত মই এটাই ক'ব বিচাৰিছোঁ বাইদেউৰ হাতত টকা আছিলে 1 লাখ টকা হাঁহ মুৰ্গী গাহৰি বিক্ৰী কৰি কিনে টকাখিনি থৈ দিছিলে তাই বোলে এক্সিডেণ্ট হৈছে 2টা বজাত শুনিছোঁ নিউজ লাইভত পাইছোঁ আৰু 2টা বজাত বাইদেউ এক্সিডেণ্ট হৈছে 3টা বজাত বাইদেউৰ ঘৰত ৰুমত যাই কিনে চব পুলিচে তালাচ কৰি কিনে টকা যিমানখিনি আছিল জোনমণিৰো লৈ আহিছে আৰু বাইদেউৰো লৈ আহিছে আজি মই তাইক কেনেকৈ দাহন কৰিম টকা পইচা যিখিনি আছিলে চব লৈ আহিছে এই সৰু বাইদেউজনী অপাৰেশ্যন কৰিলে তাইয়ে গতিকে সেইখিনি টকাখিনি যদি লৈ আহিছে এতিয়া সেই টকাখিনিৰে আমি নহ'লে এতিয়া আমি কেনেকৈ দাহন কৰিম কেনেকৈ ঘৰখন চলিব অকল ভাগিন ল'ৰাটো আছে বেমাৰী বাইদেউ আছে বেমাৰী আপোনালোকে ইনচাফ দিয়ক কি কৰি কিনে চলিব সেই টকাখিনি ৰিটাৰ্ণ দিবলৈ দিয়ক আমাক সেই টকাখিনি ৰিটাৰ্ণ লাগে আমি আমাক সেইখিনি চাৰাতে বাইদেউহঁতে ৰাতি যিখিনি টকা লৈ গৈছে সেইখিনি টকা আমাক ৰিটাৰ্ণ লাগে থানাৰ পৰা আহি কেনে বাইদেউহঁতে উচি বাইদেউহঁতে হেৰিহঁতে চবেই লৈ আহিছে আহি কেনে চব উলাট পালাট কৰি ৰুম চাই টকাখিনি লৈ গৈছে এই টকাখিনি লাগে আমাক এই টকাখিনি লাগে